তো নমস্কাৰ বন্ধু বান্ধৱীসকল মই ধ্ৰুৱ তো বন্ধু বান্ধৱীসকল এইটো ভিডিঅ' ssc Gd 2021 আৰু 2022 যি কেইজন ক্যান্ডিডেটছে দিম বুলি ভাবি আছে এই দুটা ক্যান্ডিডেটছৰ কাৰণে আপোনাৰ ইম্পৰ্টেন্স হয় কাৰণ মোক বহুতো ক্যান্ডিডেটছে সুধি আছে এইবাৰ ssc 2021 ত দিয়া ক্যান্ডিডেটছে সুধি আছে আৰু নিদিয়া ক্যান্ডিডেটছে সুধি আছে যে ধ্ৰুৱ দা এইবাৰ কি হ'ব এইবাৰ অসমৰ ভ্যাকেন্সি কিমান আহিব আৰু এনেকুৱা ধৰণৰ কৰি আছে যে 2021 ত যেটো আমাৰ আহি আছে তো ইয়াৰ অসমৰ ভ্যাকেন্সি কিমান ভ্যাকেন্সি ওলাব লগতে এনেকো কোৱেশ্চন কৰি আছে যে ধ্ৰুৱ দা মই শুনি আছো যে এইবাৰ যি প্ৰত্যেকটা বস্তুতে অল ইণ্ডিয়া বেচিছত কাটা হ'ব তো এইবোৰ কথা সমস্ত সঁচা নেকি এনেকুৱা ধৰণৰ কোৱেশ্চন কৰিছে যেনেকুৱা ধৰক আমাৰ যি এনআই আৰু এছএছএফৰ কাটঅফটো অল ইণ্ডিয়া বেচিছত হয় গতিকে এইবাৰ সিআৰপিএফ বিএছএফ আসাম ৰাইফলছ আইটিপি এইকেইটা পোষ্টৰ কাটঅফ অল ইণ্ডিয়া বেচিছত হ'ব নেকি তো এনেকুৱা ধৰণৰ বিভিন্ন কোৱেশ্চন মোৰ হোৱাটছআপত আৰু বিশেষ কৰি সোশ্যাল মিডিয়াত সুধি আছে তো আজিৰ ভিডিঅ'ত মই এইটো কথা জনাবৰ কাৰণে চেষ্টা কৰিম যে আমাৰ অসমৰ পোষ্ট এইবাৰ কিমান আহিব আৰু বিশেষ কৰি যি আপোনাৰ প্ৰত্যেকটা পোষ্টতে অল ইণ্ডিয়া বেচিছত কাটা হ'ব নেকি তো আজি এইটো ভিডিঅ'ত সমস্ত কথা আজি জানিবৰ কাৰণে চেষ্টা কৰিম তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তো বন্ধু বান্ধৱীসকল আপোনালোকে জানে যে এছএছচি বোৰ্ডখনে আপোনাৰ যি কনষ্টেবল জিডিৰ কাৰণে যি এক্সামছ পাতে আৰু তাত একদম নোৱা নোপোজা বিলাক কাম কৰি আছে প্ৰত্যেকবাৰে চেঞ্জ কৰি আছে আপোনাৰ 2021 ত নিগেটিভ মাৰ্কিং আনি দিলে আগতে নিগেটিভ মাৰ্কিং নাছিল তো এইবাৰ আপোনাৰ 160 মাৰ্কছ কৰিছে 80 কুৱেশ্চন হ'ব এটা কুৱেশ্চনত 2 মাৰ্কছ কৰি থাকিব 0.50 নিগেটিভ মাৰ্ক 60 মিনিটছৰ এক্সামছ পেপাৰ তো আপোনালোকে এইখিনি সমস্ত কথা আপোনালোকে নিশ্চয় জানে তো মেইন টপিকটো হ'ল আমাৰ যে এইবাৰ কি হ'ব আমাৰ অসমৰ পোষ্ট এক্সট্ৰা কৰি আহিব নে অল ইণ্ডিয়া বেচিছত আপোনাৰ আমি কম্পিটিশন কৰিব লাগিব তো এইবোৰ কোৱেশ্চন বিভিন্ন ধৰণৰ আহি আছে তো বন্ধু নিকল এতিয়ালৈ আমাৰ অফিচিয়েল কোনো ধৰণৰ আপডেট অহা নাই যে আপোনাৰ অল ইণ্ডিয়া বেচিছত কাটা হ'ব নে আমাৰ অসমৰ যি এক্সট্ৰা কৰি পদ থাকিব মিন্স এক্সট্ৰা কৰি পোষ্ট থাকিব তো এইটো এতিয়ালৈ কনফাৰ্ম হোৱা নাই কিন্তু মই যিমান দূৰ জানিব পাৰিছোঁ এইবাৰ আপোনাৰ যিবোৰ আপোনাৰ সিআৰপিএফ বিএছএফ আসাম ৰাইফলছ আইটিপি প্ৰত্যেকটা পোষ্টতে আপোনাৰ অল ইণ্ডিয়া বেচিছত কাট অফ হ'ব পাৰে তো এইটো মই শুনিও আছোঁ আৰু বিশেষ কৰি তাৰমানে মোৰ আপোনাৰ অলপ সেই টাচত আছে আপোনাৰ ফজিছো তেওঁলোকো এনেকুৱা ধৰণৰ জনাইছে যে এইবাৰ যি আপোনাৰ প্ৰত্যেকটা বস্তুতে অল ইণ্ডিয়া বেচিছত কাট অফ হোৱা চান্স এটা আছে কিন্তু এইটো 100% নহয় যে এইটো হ'ব আৰু কিন্তু 2023 যিটো ভ্যাকেন্সি আহিব তো এইটোত কিন্তু কনফাৰ্ম হ'ব যে অল ইণ্ডিয়া বেচিছত কাট অফটো চলিব এইটো আমাৰ অসমৰ কৰি এক্সট্ৰা কৰি পোষ্ট প্ৰত্যেকখন ষ্টেটৰে এক্সট্ৰা কৰি পোষ্ট নাহে আৰু তো লগতে এইবাৰ অসমৰ পোষ্ট আহে যদি কিমান আহিব সেইটো কুৱেশ্চনো বহুতে সুধি আছে তো বন্ধুসকল এছএছচি কনষ্টেবল জিডি 2021 ত আপোনাৰ কি হৈছিল যে বেলেগ ষ্টেটছৰ তুলনাত অসমৰ পোষ্ট সবচে বেছি দিছিল তাৰমানে 1249 আপোনাৰ মেইলৰ আছিল আৰু টোটেলত 50 আৰু এবাগত দিন ছোৱালীৰ 150 মান আছিল টোটেলত ইমান পোষ্ট আপোনাৰ এভেইলেবল আছিল আমাৰ অসমত আৰু অসমত সবচে যথেষ্ট পোষ্ট আছিল বাকি ষ্টেটছৰ তুলনাত তো 2022 এইটো উল্টা হ'ব মিন্স আপোনালোকে যদি এইবাৰ দেখা পাই যদিও আপোনাৰ মোৰ সম্ভৱ 500 পৰা 600 পোষ্ট হয় আমাৰ অসমৰ ফালৰ পৰা আমি এইবাৰ দেখা পাম 2022 তো আৰু এইবাৰ 3 বছৰ এজ ৰিলেক্সেশ্যন দিছে তো 2022 কিমান এটা ডিফিকাল্ট হ'ব তো আপোনালোকে নিশ্চয় বুজিব পাৰিছে কম্পিটিশন যথেষ্ট হাই হ'ব কাৰণ এইবাৰ যিবিলাক ক্যান্ডিডেটছ ওলাই যাব তো তেওঁলোকৰ ভালদৰে প্ৰিপাৰেচন চলাব আৰু তেওঁলোকে জানপ্ৰাণ দি কিনে পঢ়িব তো তেওঁলোক কম্পিটিশনত আহিব লগতে যিবোৰ এতিয়া বৰ্তমান হাই লেভেল এক্সামছৰ প্ৰিপাৰেচন কৰি আছে তেওঁলোকৰ যি এজ গুচি গ'ল তেওঁলোকো এইটো কম্পিটিশনত সোমাই যাব তো আৰু বিশেষ কৰি এইবাৰতো আপোনাৰ 8জন ক্যান্ডিডেটছ ফিজিক্যালৰ কাৰণে মাতিব আৰু ডিএমই আৰু ডিবিৰ কাৰণে আপোনাৰ 2জন ক্যান্ডিডেটছ মাতিব তো এইবোৰ সমস্ত কথা আপোনালোকে নিশ্চয় বুজিছে তো এইবাৰ কম্পিটিশন যথেষ্ট হ'ব আৰু বিশেষ কৰি এইবাৰ আপোনালোকে ফিজিক্যাল দিব লগা হ'লে 100 নম্বৰৰ ওপৰত লাগিব তেতিয়া আপোনালোকে ফিজিক্যাল দিব পাৰিব তো মোৰ সম্ভৱ এনেকুৱা হয় কাৰণ পোষ্ট যথেষ্ট কম কম্পিটিশন যথেষ্ট বেছি এজ লিমিট যথেষ্ট বঢ়াই দিছে তো আপোনালোকে নিশ্চয় বুজিব পাৰিছে তো নেক্সট আৰু বিশেষ কৰি 2021 ৰিলেটেড যি নটিফিকেশন আহে মই আপোনালোকক পোনপ্ৰথমে জনাবৰ কাৰণে চেষ্টা কৰিম তো বিশেষ কৰি মোক বহুতে কোৱেশ্চন কৰি আছিল তো মই ভাবিলো এটা ভিডিঅ'ৰ মাধ্যমতে মই আপোনালোকক এইখিনি কথা জনাই দিবৰ কাৰণে চেষ্টা কৰোঁ তো আজি ভিডিঅ'ত মই এইখিনি কথা ক'বৰ কাৰণে চেষ্টা কৰিলোঁ এতিয়ালৈ কনফাৰ্ম হোৱা নাই অসমৰ পোষ্ট এক্সট্ৰা কৰি এনে নে আপোনাৰ ইণ্ডিয়া বেচিছত কাট অফ চলে এইটো এতিয়ালৈ সঠিক হোৱা নাই আৰু যেতিয়াই হয় মই আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম লগতে তো এইখিনি কথা মই ক'বৰ কাৰণে চেষ্টা কৰিলোঁ তো এইখিনি কথা কৈ এইটো ভিডিঅ' সমাপ্ত কৰিলোঁ জয় হিন্দ বন্দে মাতৰম